Hello everyone, এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজিৰ এই ভিডিঅ'টো ডিসকাস কৰিবলৈ ওলাইছোঁ চুখাংফাৰ বিষয়ে। ইয়াৰ আগৰ ভিডিঅ' কেইটাত আহোম সাম্ৰাজ্যৰ যিজন ৰজা আছিল প্ৰথম ৰজা কেইজন আছিল তাৰ বিষয়ে ডিসকাস কৰা হৈছিল আৰু আজিৰ এই ভিডিঅ'টোত তাৰ পৰৱৰ্তী ৰজা চুখাংফাৰ বিষয়ে ডিসকাস কৰা হৈছে। সো চুখাংফাৰ শাসনকাল হৈছিল 1293 পৰা 1332 AD লৈকে। Sukhangfa succeeded his father Subinfa in about 1293 AD. So আমি সুবিনফাৰ বিষয়ে ইয়াৰ আগৰ ভিডিঅ'টোত ডিসকাস কৰিছোঁ। আপোনালোকে যদি চোৱা নাই তেতিয়াহ'লে এই ভিডিঅ'টো চাই ল'ব। সুবিনফাৰ বিষয়ে যিখিনি ইম্পৰ্টেণ্ট টপিক আছে, ইম্পৰ্টেণ্ট যিখিনি তথ্য আছে সেইখিনি সকলোখিনি ডিসকাস কৰা হৈছে। সো চাই ল'ব। সো কি কৰিছিলে সুখাংফাই সুবিনফাৰ পাছত কি হৈছিলে 1293 খ্ৰীষ্টাব্দত কি হৈছিলে ৰজা হৈছিলে। The peace and tranquility in the Ahom kingdom that started since the reign of Sukhafa still existed up to the reign of this king. চাওক যেতিয়া চুকাফাই প্ৰথম অসমত আহোম সাম্ৰাজ্য গঠন কৰিছিলে তাৰ পাছৰ পৰা চুখাংফাৰ সময়লৈকে আহোম সাম্ৰাজ্যত শান্তি সমৃদ্ধি মানে বৰ্তি আছিলে। সো ইয়াতে তাকেই কৈছে যে চুকাফাই যি আহোম সাম্ৰাজ্য স্থাপন কৰিছিলে তেতিয়াৰ পৰা চুখাংফাৰ সময়লৈকে শান্তি সমৃদ্ধি বৰ্তি আছিল। There was an increasing number of immigrants into the Ahom fold due to the integration of various other native tribes like Moran and Borahi. যিবিলাক তাৰে থলুৱা জনগোষ্ঠী আছিলে যেনেকৈ মৰাণ বৰাহী ঠিক তেনেকুৱা যিবিলাক জনগোষ্ঠী আছিল সেই জনগোষ্ঠীবিলাক যেতিয়া সকলো মিলি এক হৈছিলে আহোম সাম্ৰাজ্যত কি হৈছিলে অনুপ্ৰৱেশকাৰীৰ সংখ্যা বৃদ্ধি পাইছিলে। Thus, by the time Ahom established their paramountcy over the whole of Brahmaputra Valley and declared their first war against the mighty Kamata kingdom. খুব ইম্পৰ্টেণ্ট হয়। চাওক যেতিয়া অনুপ্ৰৱেশকাৰীবিলাক আহিছিলে যেতিয়া ওচৰৰ যিবিলাক থলুৱা জনগোষ্ঠী আছিলে সেইবিলাক যেতিয়া এক হৈ গৈছিলে তেতিয়া আহোমে কি কৰিছিলে আহোমে গোটেই ব্ৰহ্মপুত্ৰ উপত্যকাত এটা আধিপত্য বিস্তাৰ কৰিছিলে মানে অধিকাৰ বিৰাজ কৰিছিলে। তাৰ পাছত কি কৰিছিলে যি আমাৰ শক্তিশালী কমতা ৰাজ্য আছে কমতা ৰাজ্যত কি কৰিছিলে প্ৰথমবাৰৰ কাৰণে যুদ্ধ ঘোষণা কৰিছিলে বা যুদ্ধ কৰিছিলে। The endless wars between the two forces drained away a lot of energy and wealth from both the sides and thus Pratapdas the Kamata king wanted to negotiate peace amongst them. দুয়োটা পক্ষৰে যেতিয়া যুদ্ধ হৈছিলে তেতিয়া কি হৈছিলে আহোম আৰু কমতা যি ৰাজ্য আছিলে কমতা ৰাজ্যৰ ৰজা প্ৰতাপধ্বজ দুয়োফালৰ কি হৈছিলে শক্তি আৰু ধন সম্পত্তি বহুত লষ্ট হৈছিলে বহুত ক্ষয় হৈছিলে আৰু সেই কাৰণে কি কৰিছিলে অৱশেষত প্ৰতাপধ্বজে যি কমতাৰ ৰজা প্ৰতাপধ্বজ আছিলে প্ৰতাপধ্বজে কি কৰিছিলে এটা মীমাংসাত মানে নামি পৰিছিল মীমাংসা এটা কৰিবলৈ বাধ্য হৈ পৰিছিল। সো নেগোচিয়েট কৰিছিলে শান্তি সমৃদ্ধি মানে বিচাৰিছিলে গতিকে তেখেতে কি কৰিছিলে যুদ্ধটোৰ এটা মীমাংসা বিচাৰিছিলে। As an outcome of the treaty the Kamata princess Rajani Pratapdhaj's daughter was married to Sukhangfa. তাৰ পাছত কি কৰিছিলে যেতিয়া মানে মীমাংসা কৰিছিলে তাৰ এটা ফলস্বৰূপে এটা সন্ধি হৈছিল আৰু সেই সন্ধিত কি কৰিছিলে কমতা ৰাজ্যৰ যি প্ৰতাপধ্বজ আছিলে কমতা ৰাজ্যৰ ৰজা প্ৰতাপধ্বজৰ জীয়ৰী আছিলে ৰজনী। সো ৰজনীয়ে কি কৰিছিলে চুখাংফালৈ বিয়া দি দিছিলে। এইটো খুব ইম্পৰ্টেণ্ট হয় যে চুখাংফাই কাক বিয়া কৰাইছিলে সেইটো হৈছে কমতাৰ ৰাজ্যৰ যি প্ৰতাপধ্বজ ৰজা আছিলে প্ৰতাপধ্বজৰ জীয়ৰী ৰজনীক বিয়া পাতিছিলে আৰু কিয় বিয়া পাতিছিলে এইটো খুব ইম্পৰ্টেণ্ট হয় মনত ৰাখিব। This was the first recorded marriage of Ahom king with a Hindu princess. আৰু যি ৰজনীক বিয়া কৰাইছিলে সেই ৰজনী আছিলে কি যে হিন্দু পৰিয়ালৰ পৰা আছিলে গতিকে কি হৈছে এইখন এখন প্ৰথম বিয়া হৈছিলে যিখন নেকি আহোম পৰিয়ালত এজনী হিন্দু ছোৱালী বিয়া হৈছিলে which definitely brought some Hindu elements to Ahom's royal house. আৰু কি কৈছিলে তাৰ পাছতেই আহোমৰ ৰাজসভালৈকে বা আহোমৰ বংশলৈকে কি আহিছিলে এজনী হিন্দু যিহেতু ছোৱালী বিয়া হৈ আছিলে আৰু কিছুমান হিন্দু মানে ৰীতি নীতি পৰম্পৰা আহোম বংশত মানে আহি পৰিছিলে। Queen Rajani exercised tremendous influence over the Ahom kingdom so much that her son Sao Pulai was appointed as the Saring Raja who was usually the heir apparent. আৰু ৰজনীয়ে কি কৰিছিলে কুইন ৰজনীয়ে কি কৰিছিলে তেখেতৰ পুত্ৰ চাও পুলাইক সাৰিং ৰজা হিচাপে মানে নিযুক্ত কৰাৰ কাৰণে লাগি পৰিছিল। তো সাৰিং ৰাজা কি আছিলে সাৰিঙৰ গভৰ্ণৰ আছিলে। সাৰিং ৰাজা is a post endowed with estates and regarded as vassalship with titles of raja. সো ৰাজাৰ নাম লৈ কিনে কি হৈছিলে যি দাস আছিলে যিবিলাক মানে তলতীয়া আছিলে সেই তলতীয়াবিলাকৰ এজন মানে মুখ্য হিচাপে কি কৰিছিলে কাম কৰিছিলে। তো নেক্সট হৈছে চুখ্ৰাংফা।
সুখাংফাৰ পাছত আছিলে সুখ্ৰাংফা। সুখ্ৰাংফাই ৰাজত্ব কৰিছিলে 1332 পৰা 1364 AD লৈকে সুখ্ৰাংফাই ৰাজত্ব কৰিছিলে। Sukhrangfa was the eldest of the 4 sons of Sukhangfa and ascended the throne in 1332 AD. So Sukhangfar যি 4জন পুত্ৰ আছিলে সেই পুত্ৰ কেইজনৰ সকলোতকৈ ডাঙৰ পুত্ৰজন আছিলে সুখ্ৰাংফা। তেখেতে কি কৰিছিলে 1332 AD কি কৰিছিলে ৰাজপাটত বহিছিলে। The Saring Raja Saupulao, who was his half brother, had a conspiracy against him and he was made unpopular between his subject. So কি কৰিছিলে যে যি সাৰিং ৰাজা আছিলে চাওপুলাই আছিলে সুখ্ৰাংফাৰ মাহিমাকৰ সন্তান। চাওপুলাৱে কি কৰিছিলে এটা ষড়যন্ত্ৰ ৰচিছিলে তেখেতৰ ভায়েকৰ কাৰণে আৰু সেই ষড়যন্ত্ৰৰ বলি হৈ তেখেতে কি কৰিছিলে তেখেতৰ যি প্ৰজা আছিলে সেই প্ৰজাসকলৰ মাজত খুব মানে অপ্ৰিয় হৈ পৰিছিল আৰু তেখেতৰ যিবিলাক কাম আছিলে সেই কামবিলাকত ব্যৰ্থ হৈছিল। However, when the conspiracy was detected, Saupulai fled and sought help of Komata king Dulaf Narayan and marched to Athgaon and Saring. Sukhrangfai সেই ষড়যন্ত্ৰৰ কথা সকলোবিলাক গম পাইছিলে আৰু তেতিয়া চাওপুলাই কি কৰিছিলে চাওপুলাই পলাই গৈছিল আৰু সেই পলাই যাওঁতে কাৰ সহায় লৈছিলে কমতা ৰজা দুৰ্লভ নাৰায়ণৰ সহায় লৈছিলে আৰু আঠগাঁও আৰু চাৰিঙলৈকে পলাই গৈছিল। Sukhrangfa called for a negotiation rather than conflict আৰু সুখ্ৰাংফাই কি কৰিছিলে যুদ্ধৰ সলনি মীমাংসা কৰি লোৱাৰ ক্ষেত্ৰত জনাজাত আছিলে। The Komata king then withdrew from the Ahom territory আৰু সেই কাৰণে কি কৰিছিলে সেই মীমাংসা কৰাৰ ফলতে যি কমতা ৰজা আছে কমতা ৰজা কি কৰিছিলে আহোম ৰাজ্যৰ পৰা গুচি গৈছিল। সো এইখিনি খুব ইম্পৰ্টেণ্ট হয় লিখি ৰাখিব বহিত কাৰণ যেতিয়া এক্সাম আহিব তেতিয়া ইয়াৰ পৰা অতি কম সময়তে চাই এক্সামটো ভালকৈ দিব পাৰিব গতিকে সকলোবিলাক নোটছ কৰি ৰাখি থৈ দিব। নেক্সট হৈছে সুতুফা আৰু সুতুফাৰ ৰাজত্বকাল হৈছে 1364 পৰা 1376 AD। মনত ৰাখিব এইখিনি সময়। After Sukhrangfa, his brother Sutufa ascended the throne আৰু সুখ্ৰাংফাৰ যেতিয়া মৃত্যু হৈছিল তাৰ পাছত তেখেতৰ ভাতৃ সুতুফাই কি কৰিছিলে আহোম ৰাজপাটত বহিছিল। Hostilities with the Sutias occurred during his reign and Sutufa was treacherously murdered. তো কি কৈছে চুতীয়াসকলৰ লগত তেখেতৰ ৰাজত্বকালতে সুতুফাৰ ৰাজত্বকালতে কি হৈছিলে শত্ৰুতা হৈছিলে আৰু তেখেতক কি কৰিছিলে বিশ্বাসঘাতকতা কৰি হত্যা কৰা হৈছিল। A long war between the Ahoms and the Sutias started during his reign. এটো মনত ৰাখিব আহোম আৰু চুতীয়াসকলৰ মাজত সুতুফাৰ ৰাজত্বকালতে এখন দীঘল যুদ্ধ আৰম্ভ হৈছিল। তাৰ পাছত কি হৈছিলে যেতিয়া সুতুফাৰ মৃত্যু হ'ল সুতুফাৰ মৃত্যুৰ পিছত কিন্তু 1376 পৰা 1380 লৈকে অৰাজক কাল আছিল অৰ্থাৎ এই সময়ত কোনো ৰজা হোৱা নাছিল আৰু সেই সময়খিনিত কি কৰিছিলে বৰগোহাঁই আৰু বুঢ়াগোহাঁয়ে কি কৰিছিলে আহোম মানে সকলোবিলাক আহোমৰ সকলোবিলাক কাম কাজ চলাই নিছিলে। সো এইটো মনত ৰাখিব পৰৱৰ্তী ৰজা নোহোৱালৈকে বৰগোহাঁই আৰু বুঢ়াগোহাঁয়ে কি কৰিছিলে আহোমৰ সকলোবিলাক কাম কাজ চলাই গৈছিল। খুব মনত ৰাখিব এইখিনি খুব ইম্পৰ্টেণ্ট হয়। তো আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিলে পৰৱৰ্তী সময়ত ইয়াৰ পিছৰ যিকেইজন ৰজা আছিলে তাৰ বিষয়ে ডিছকাছ কৰিম। খুব ইম্পৰ্টেণ্ট তথ্য হয় যিকোনো কম্পিটিটিভ এক্সামতে ইয়াৰ পৰা কুৱেশ্যন অহা দেখা যায়। যদি এইখিনি ভালকৈ জানে তেতিয়াহ'লে যিকোনো কুৱেশ্যনে আহক অতি সহজতে এটেম্প কৰিব পাৰিব আৰু কি হয় চাওক যদি MCQ চাই যায় MCQ চাই গ'লে কিন্তু কনচেপ্টটো ক্লিয়াৰ নাথাকিব কিন্তু যদি কনচেপ্টটো ভালকৈ পঢ়ি যায় তেতিয়াহ'লে যিকোনো ধৰণৰ MCQ আপোনালোকে কৰিব পাৰিব। গতিকে প্ৰথমতে কনচেপ্টটো শিকি লওক এতিয়াও কেইমাহমান সময় আছে গতিকে ভালকৈ আৰু বিশেষকৈ আমাৰ আহোমৰ যিখিনি মানে শাসনকাল আছে আহোমৰ শাসনকালৰ খুব কুৱেশ্যন থাকে গতিকে আহোমৰ শাসনকালখিনি খুব ভালকৈ জনাটো প্ৰয়োজন। গতিকে তাৰ কনচেপ্ট বিল্ড কৰক কনচেপ্টখিনি ভালকৈ পঢ়ক তাৰ পাছত MCQ এটেম্প কৰক। এইখিনি আছিলে ভিডিঅ'টোত। যদি ভিডিঅ'টো ভাল পাইছে তেতিয়া লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ এনেকুৱা ভিডিঅ' আৰু আগলৈকে পাই থাকিব। সো পুনৰ এটা নতুন ভিডিঅ' লৈ অহাৰ আশাৰে এতিয়ালৈকে থেংক ইউ।